স্বাগতম জানাইছোঁ নিটেড একাডেমি ক্লাছ 11 ইউটিউব চেনেললৈ মই ৰূপুল আমিন। আমি আলোচনা কৰি আছিলোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 10 সৰল ৰেখা বা হয়তো ষ্ট্ৰেট লাইনৰ বিষয়ে। ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 1 পৰা 6 লৈকে আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7ৰ বিষয়ে। ইয়াতে কোৱা হৈছে যে ঘড়ী কাটাৰ বিপৰীতে y অক্ষৰ ধনাত্মক দিশৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰা ৰেখাডালৰ প্ৰৱণতা উলিয়াব লাগে। সো এইটো প্ৰব্লেম আমি সলভ কৰাৰ আগতে আমি প্ৰথমে চাব লাগিব ত্ৰিকোণমিতি যেতিয়া আমি শিকিছিলোঁ ক্লাছ 10ৰ এডভান্স মেথমেটিক্সত নাইবা ক্লাছ 11ৰ আমাৰ যিটো চেপ্টাৰ নম্বৰ 2 আছিল তাতে আমি ত্ৰিকোণমিতি শিকিছিলোঁ। সো তাতে কি আছিল আমাৰ এনেকুৱা আমি যেতিয়া অক্ষ আঁকো যে কি আছিল আমাৰ x অক্ষ আৰু y অক্ষ আমি এনেকৈ আঁকিলোঁ। আঁকাৰ পিছত ইয়াত আমাৰ কি আছিল এইটোক আমি x ডেছ y ডেছ হিচাপে আমি চিহ্নিত কৰিছিলোঁ। ইয়াতে x অক্ষ y অক্ষ কটাকটি কৰাৰ লগতে চাৰিটা চুকত ইয়াতে ভাগ কৰা হয় যে প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। ইয়াতে কোৱা হৈছে কি যে x অক্ষৰ ধনাত্মক দিশত ইয়াতে কোৱা হৈছে y অক্ষৰ ধনাত্মক দিশৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰা। তেতিয়াহ'লে আমি কি পাইছিলোঁ ইয়াতে x অক্ষৰ পৰা যিকোনো এটা ৰেখা যদি আমি কাউণ্ট কৰিব যাওঁ বা হয়তো গণিব যাওঁ তেতিয়া আমাৰ এইটো আছিল কি আমাৰ ইনিচিয়েল লাইন বা হয়তো আমি ইয়াৰ পৰা আৰম্ভণি কৰিব লাগিব, আৰম্ভণি বিন্দু আছিল ইয়াতে। তেতিয়া প্ৰথমে 90 আহিব, 90 অহাৰ পিছত তাৰপিছত কি কৰিব 30 ডিগ্ৰী এংগেল কৰিছে, তাৰমানে এনেকুৱা আহিব। তাৰমানে দ্বিতীয় চুকত গৈ কিনে ইয়াতে ৰেখাডালে পাব। ইয়াতে কিমান ডিগ্ৰী কোণ কৰা হৈছে 30 ডিগ্ৰী কথা কোৱা হৈছে। তো আমি এনেকৈ লিখিম যে ইয়াতে কোৱা হৈছে ঘড়ী কাটাৰ বিপৰীত দিশত y অক্ষৰ ধনাত্মক দিশৰ লগত 30 ডিগ্ৰী কোণ কৰা ৰেখা। এতিয়া ধনাত্মক দিশত কোৱাৰ কাৰণে হয়তো আমি ওপৰ ফালে লিখিছোঁ, যদি ঋণাত্মক বুলি কোৱা হয় তেতিয়াহ'লে আমি তলফালে লিখিব লাগিব। যিহেতু কি আছিল এক্সৰ ওপৰ ফালে কি আছিল পজিটিভ আছিল, তলফালে কি আছিল নেগেটিভ আছিল। যেনেকৈ আমাৰ এক্স অক্ষৰ ক্ষেত্ৰত কি আছিল সোঁফালে পজিটিভ আছিল আৰু বাওঁফালে কি আছিল আমাৰ নেগেটিভ আছিল। চ' এতিয়া আমি যদি ধৰি লওঁ এইটোক অ' আৰু এইটোক চাপ'জ আমি যদি পি ধৰি লওঁ তেতিয়াহ'লে আমি এনেকৈ লিখিলোঁ চাপ'জ যে অ' পি দি লেট অ' পি এ y অক্ষৰ ধনাত্মক দিশত বা ধনাত্মক দিশত 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, কোণ উৎপন্ন কৰিছে। চ' 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। চ' দিয়াৰ ফৰ x অক্ষৰ ধনাত্মক দিশত যে অ' পি এ x অক্ষৰ ধনাত্মক দিশত x অক্ষৰ ধনাত্মক দিশত চ' অ' পি এ x অক্ষৰ ধনাত্মক দিশত তেতিয়াহ'লে কিমান ডিগ্ৰী কোণ কৰিব, ইয়াত আছে কিমান 90 প্লাছ আছে কিমান 30, তাৰমানে 120 ডিগ্ৰী এংগেল কৰিছে, 120 ডিগ্ৰী উৎপন্ন কৰিছে বা 120 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। 120 ডিগ্ৰী কোণ উৎপন্ন কৰিছে দাঁড়ি। চ' দিয়াৰ ফৰ আমি যদি এইফালে এবাৰ যদি আমি প্ৰৱণতা উলিয়াব যাওঁ যে দিয়াৰ ফৰ অ' পিৰ প্ৰৱণতা, যে অ' পিৰ প্ৰৱণতা। চ' অ' পিৰ প্ৰৱণতা উলিয়াবলৈ আমি টেন থিটা হিচাপে লিখিব লাগিব। টেন কিমান আছে ইয়াতে 120 ডিগ্ৰী। চ' 120 মানে কি, টেনক আমি এনেকৈ লিখিব পাৰি যে টেন ইয়াত আহিব 180 মাইনাছ 60 ডিগ্ৰী। চ' 180 মাইনাছ 60 মানে 180ৰ পৰা 60 মাইনাছ কৰিলে আমি কিমান পাম 120 পাম। এইটোক আমি চেঞ্জ কৰি কি লিখিব পাৰি, এইটোক আমি এনেকৈ লিখিব পাৰি 10 2 × 90 মাইনাছ 60। চ' 2 মানে কি যুগ্ম, যুগ্ম থাকিলে 10ক আকৌ আমি 10 লিখিব লাগে। আৰু ছেকেণ্ড আমাৰ এটা কণ্ডিশ্যন আছিল এনেকুৱা এ এছ টি চি। তেতিয়াহ'লে ইয়াতে কি আছে 180 মাইনাছ 60, তাৰমানে 180 ইয়ালৈকে আহিব মাইনাছ 60, তাৰমানে ছেকেণ্ড কোৱাড্ৰেণ্টত আছে। তো ছেকেণ্ড কোৱাড্ৰেণ্টতে কি আছিল চাইন আৰু চাইনৰ অপজিট কি আছিল কছেক। চাইন আৰু কছেকটো পজিটিভ আছিল, কিন্তু ইয়াতে 10 আছে তেতিয়াহ'লে এইটো নেগেটিভ হ'ব, ইয়াতে 60 ডিগ্ৰী আহিব। এতিয়া 1060 ডিগ্ৰী ভেলু কিমান আছিল √3, তেতিয়াহ'লে ইয়াতে কিমান আহিব মাইনাছ √3 আহিব ইয়াৰ ফাইনেল এনচাৰ। অ'কে, চ' এতিয়া আছিল আমাৰ কুৱেশ্যন নম্বৰ 8ৰ সমাধান। নেক্সট আছে 7ৰ সমাধান। নেক্সট আছে কুৱেশ্যন নম্বৰ 8
যেটো কোশ্চেন নাম্বাৰ 8 আমাৰ নিউ সিলেবাস মতে আমাৰ এটো স্ক্ৰিপ্ট কৰা হৈছে গতিকে আমি ডাইৰেক্ট এবাৰ কোশ্চেন নাম্বাৰ 9 সমাধান কৰিম সো কোশ্চেন নাম্বাৰ 9 কোৱা হৈছে যে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ নকৰাকৈ দেখুৱা যে -2 -1 40 33 আৰু -3 2 বিন্দুকেটা এটা সমান্তৰিক বা এটা সমান্তৰিকৰ শীৰ্ষবিন্দু সো সমান্তৰিক মানে কি আছিল সমান্তৰিকৰ কি আছিল বিপৰীত বাহু দুজোৰ সমান মানে এইডাল বাহু আৰু এইডাল বাহু সমান বিপৰীত কোণ দুটা সমান বা এইটো কোণৰ লগত এইটো কোণ সমান এইটো কোণৰ লগত এইটো কোণ সমান সেটা আছিল সেটা কাম কৰিম আমি ইয়াতে প্ৰথমে ধৰি লম a মানে ইয়াতে আমি ধৰি লৈছো -2 -1 ইয়াতে b মানে ধৰি লৈছো সাপোজ 4 আছে 0 আছে এটা c মানে ধৰি লোৱা 3 আৰু d মানে ইয়াতে ধৰি লোৱা যে -3 2 এতিয়া আমি কি কৰিম প্ৰৱণতা উলিয়াম a বিৰ বাবে প্ৰৱণতা উলিয়াম আৰু আমি c ৰ বাবে প্ৰৱণতা উলিয়াম এতিয়া এই দুটাৰ যদি প্ৰৱণতা যদি সমান হয় তেতিয়া আমি কি কম যে এইডাল ৰেখাৰ সমান্তৰাল একেদৰে AD আৰু আমি কি কৰিম BC ৰ প্ৰৱণতা উলিয়াম যদি প্ৰৱণতা উলিয়াৰ পিছত এইডাল ৰেখাৰ সমান্তৰাল হয় তেতিয়ালে কি কম যে আমি জানো যে চতুৰ্ভুজ এটাৰ বিপৰীত বাহু দুজোৰ যদি সমান্তৰাল হয় তেতিয়ালে চতুৰ্ভুজটো কি হ'ব সমান্তৰিক হ'ব মানে এইডাল সমান্তৰাল হলে এইডাল সমান্তৰাল চতুৰ্ভুজটো সমান্তৰিক সো আমি এনেকৈ লিখিম যে লেট বিন্দুবোৰ a ধৰি লৈছো সাপোজ আছে -2 -1 b ধৰি লৈছো কি আমি 40 c ধৰা হৈছে আমাৰ ইয়াতে কিমান 33 আৰু ইয়াতে d ধৰা হৈছে কিমান -3 2 এতিয়া কথাটো হ'ল যে আমি উলিয়াম কাৰ প্ৰৱণতা a b ৰ প্ৰৱণতাৰ ফৰ্মুলা কি আছিল y2 - y1 ডিভাইডেড বাই x2 - x1 ওকে সো আমি ইতিমধ্যে পাইছিলো যে প্ৰৱণতাৰ আমাৰ ফৰ্মুলা কি আছিল যে y2 - y1 ডিভাইডেড বাই x2 - x1 সো এতিয়া সোয়া y2 - y1 কৰিলে আমি y2 ৰ ভ্যালু কিমান আছে ইয়াতে সেতে y2 a আৰু b ৰ বাবে যে y2 কিমান আছে 0 সো 0 মাইনাস ইয়াতে y1 ত কিমান আছে -1 ডিভাইডেড বাই x2 কিমান আছে 4 মাইনাস x1 ত কিমান আছে -2 তেতিয়ালে ইয়াৰ পৰা কিমান হ'ব -, সো প্লাস সো ইয়াতে আহিব 1 আৰু ইয়াতে আহিব কিমান 4 + 2 তেতিয়ালে আমি ইয়াৰ পৰা পাম কিমান যে ইয়াতে পাই আমি 0 + 1 আৰু ইয়াতে পাম আমি 4 + 2 সো তেতিয়ালে 1 বাই কিমান আহিব 6 একেদৰে যদি আমি c আৰু d ৰ প্ৰৱণতা উলিয়াও তেতিয়ালে আমি সিমিলাৰলি লিখিম y2 - y1 ডিভাইডেড বাই x2 - x1 তেতিয়ালে ইয়াতে y2 - y1 ইয়াতে y2 ৰ ভ্যালু কিমান আছে ইয়াতে y2 ৰ ভ্যালু আছে কিমান আমাৰ c আৰু d ৰ বাবে এবাৰ c আৰু d ৰ বাবে ইয়াতে c আৰু d ৰ বাবে তো c ত কিমান আছিল 33 আৰু d ত কিমান আছিল -32 তেতিয়ালে 2 ৰ পৰা আমি মাইনাস কৰিব লাগিব 3 আৰু ইফালে -3 পৰা মাইনাস কৰিব লাগিব কিমান আমাৰ 3 সো তেতিয়ালে -3 পৰা আমি যেতিয়া কি কৰিম 3 মাইনাস কৰিম মানে এটা কাম কৰা এতে এনেকৈ লিখি দিয়া যে মাইনাস ইয়াতে কিমান আছে 3 আছে ইয়াতে কিমান আছে -3 ইয়াতে আছে কিমান আমাৰ 2 সো 3 পৰা আমি যদি মাইনাস কৰি দিও কাক 2 ইয়াতে 3 আছে ইয়াতে 2 আছে আৰু ইয়াতে 3 আছে ইয়াতে কিমান আছে -3 আছে সো 3 আমি ইয়াতে লিখিম সো 3 y2 ভ্যালু কিমান আছে 3 আছে 3 মাইনাস y1 ত কিমান আছে 2 সো 3 - 2 আৰু এইফালে x ত কিমান আছে 3 মাইনাস x1 ত কিমান আছে -3 সো 3 পৰা 2 মাইনাস কৰিলে আহিব 1 আৰু ইয়াতে 3 মাইনাস ইনটু মাইনাস সো প্লাস 3 তাৰ মানে 3 + 3 মানে আহিব 6 আৰু ইয়াতে আহিব 1 সো therefore আমি কি পাইছো যে a b ৰ প্ৰৱণতা is equal to c d ৰ প্ৰৱণতা সো a b ৰ প্ৰৱণতা যেটা আছে a b ৰ প্ৰৱণতা এটা আছে আমাৰ c d ৰ প্ৰৱণতা তো a b ৰ প্ৰৱণতা আৰু আমি c d ৰ প্ৰৱণতা যেতিয়া সমান পাইছো তেতিয়ালে আমি কি কম যে therefore AB ৰেখাডাল সমান্তৰাল কাৰ লগত CD ৰ লগত একেদৰে আমি যদি এবাৰ AD ৰ প্ৰৱণতা উলিয়াও যে AD ৰ প্ৰৱণতা তেতিয়ালে AD ৰ ক্ষেত্ৰত চোৱা AD ৰ ক্ষেত্ৰত কি আছে এইটো আছে কিমান x2 y2 আৰু এইটো আছে x1 y1
সো y2 মাইনাছ y1 তাৰ মানে 2 মাইনাছ মাইনাছ 1 আৰু তলত কি আহিব -3 আছে x1 মাইনাছ ইয়াতে কিমান আছে -2 তেতিয়াহ'লে ইয়াতে পাম আমি 2 + 1 আৰু ইয়াতে পাম আমি -3 + 2 তেতিয়াহ'লে ইয়াতে পাম আমি -1 ইয়াতে পাম আমি 3 তাৰ মানে ইয়াৰ পৰা পাম আমি -3 সিমিলাৰলি যদি আমি চাওঁ ইয়াতে আমি b আৰু c ৰ প্ৰৱণতা উলিয়াম সো b c ৰ প্ৰৱণতা তেতিয়াহ'লে ইয়াতে মাইনাছ কৰিম আমি কাক 3 পৰা আমি মাইনাছ কৰিম 6 ক আমি লিখিম 3 - 6 আৰু তলত কিমান আহিব যেহেতু x2 - x1 মানে আমাৰ আহিব ইয়াতে 3 - 4 তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম -1 ইয়াৰ পৰা পাম কিমান -3 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম ইয়াৰ পৰা যেতিয়া আমি মাইনাছ কৰিম যে 3 - 4 আৰু ইয়াতে পাম আমি কিমান 3 মাইনাছ ইয়াতে কিমান আছিল 0 আছিল সো ইয়াতে 0 আছিল সো 3 মাইনাছ কিমান আহিব 0 তেতিয়াহ'লে ইয়াতে পাম আমি 3 সো ইয়াৰ পৰা আমি পাম -3 সো therefore AD ৰ প্ৰৱণতা যে AD ৰ প্ৰৱণতা is equal to BC ৰ প্ৰৱণতা AD ৰ প্ৰৱণতা is equal to BC ৰ প্ৰৱণতা therefore আমি ইয়াৰ পৰা কম AD সমান্তৰাল BC সো therefore আমি ইয়াতে লিখিব পাৰিম যে ABCD এটা সমান্তৰিক এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 9 ৰ সমাধান ওকে সো নেক্সট ভিডিওত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 10 আৰু 12 ৰ বিষয়ে থ্যাংক ইউ